কেন্দ্ৰীয় বৰ্ধিত কাৰ্যনিৰ্বাহক সভা এইমাত্ৰ শেষ হৈছে আৰু আজিৰ বৰ্ধিত কাৰ্যনিৰ্বাহক সভাত আমাৰ তিনিটা বস্তু আলোচনা হৈ সিদ্ধান্ত হৈছে। প্ৰথম সিদ্ধান্ত আমাৰ ইস্তাহাৰ আৰু গেৰাণ্টি কাৰ্ড আজি পূৰ্ণাংগ ৰূপ পাইছে, তাৰ ড্ৰাফটটো ফাইনেল হৈ গৈছে, 1 নম্বৰ। দ্বিতীয় সিদ্ধান্ত হৈছে যে আমি অসম বিধানসভাৰ 2026 চনৰ নিৰ্বাচনত কিমানখন আসনত নিৰ্বাচন খেলিম সেই সম্পৰ্কে এটা স্থিৰ সিদ্ধান্ত হৈছে। আৰু তৃতীয় সিদ্ধান্ত হৈছে যে এইবাৰ ইলেকশ্যনটোত আমি বেছিক ইছ্যুজ কিবিলাক ল'ম আৰু ইলেকশ্যনৰ ষ্ট্ৰেটেজি আৰু টেকটিক্স কি হ'ব, এই তিনিটা বিষয়ে আজি আমাৰ বৰ্ধিত কাৰ্যনিৰ্বাহক সভাত সিদ্ধান্ত লৈছে। মই ৰিপিট কৰি দিছোঁ, আমাৰ প্ৰথম সিদ্ধান্ত হৈছে যে আমাৰ দলৰ ইস্তাহাৰ আৰু গেৰাণ্টি কাৰ্ড আজি পূৰ্ণাংগ খচৰা প্ৰস্তুত হৈ গ'ল। 2 নম্বৰ সিদ্ধান্ত হ'ল যে আমি কেইটা বিধানসভা সমষ্টিত খেলিম, এই সম্পৰ্কে এটা স্থিৰ সিদ্ধান্ত হৈ গৈছে। আৰু 3 নম্বৰ সিদ্ধান্তটো হ'ল যে আমি কি ষ্ট্ৰেটেজি লৈ খেলিম আৰু এইবাৰ নিৰ্বাচনৰ প্ৰধান ইছ্যুজ আমি কাক কাক লৈ আগবাঢ়িম এই সম্পৰ্কে আজি ডিটেইলছ আলোচনা হৈছে, এই সম্পৰ্কে প্ৰস্তাৱ গ্ৰহণ হৈছে আৰু এই সম্পৰ্কে সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। আপোনালোকৰ কিবা থাকিলে সুধিব পাৰে। মই এতিয়া ফাইনেলি গোটেই কথাটো কৈ দিব নোৱাৰোঁ, কিন্তু মই দুটাই কথা ক'ব খোজোঁ যে যদিহে এলায়েন্স ফাইনেলি হৈ যায়, তেতিয়াহ'লে আমি কম সংখ্যক আসনত খেলাৰ কাৰণে সিদ্ধান্ত লৈছোঁ। কিন্তু এলায়েন্সটো আমি যিমান পাৰি সোনকালে এজ চুন এজ পচিবল ছিট বিতৰণটো সমাপন কৰাৰ কাৰণে আজি প্ৰস্তাৱ প্ৰেৰণ কৰিবৰ কাৰণে সিদ্ধান্ত লৈছোঁ, যাতে ছিট বিতৰণটো শেষ হৈ যায়। আৰু যদি এলায়েন্স আমাৰ নহয়, যদি আমি মিনিমাম ছিটকেইটাও নাপাওঁ, তেতিয়াহ'লে আমাৰ এটা সিদ্ধান্ত হৈছে যে আমি 44খন আসনত তেতিয়া 44খন আসনত তেতিয়া আমি প্ৰতিদ্বন্দ্বিতা কৰিম, যদিহে এলায়েন্স নহয়। আপোনালোকে আকৌ 44খনত প্ৰতিদ্বন্দ্বিতা কৰিব বুলি হাল্লা লগাই নিদিব আকৌ। মই বাৰম্বাৰ কৈ দিছোঁ আকৌ দেই, পিছত এইটো মই মিছা কথা কৈছে বুলিহে কৈ দিম আকৌ। সেইকাৰণে ক্লিয়াৰলি মই কৈ দিছোঁ যে আমি এলায়েন্সটো যদি কমপ্লিট হৈ যায়, আমি আশা কৰিছোঁ যে বিহুৰ আগে আগে ফাইনেল হৈ যাব। এনেই এলায়েন্সটো কৰিবলৈতো সিদ্ধান্ত হ'লেই, কিন্তু এলায়েন্সটো কংক্ৰিটাইজ হ'ব যেতিয়াহ'লে আসনবিলাকৰ ভাগ বিতৰণ হৈ যাব। তো যদি ভাগ বিতৰণ সময়মতে হৈ যায় আৰু আমাৰ মিনিমাম সংখ্যা এটা ধৰি দিছে মোক আজিৰ সভাই, যে ইমানখন পালে এলায়েন্স আপুনি কৰিব পাৰিব, আৰু ইমানখন যদি নাপায় তেতিয়াহ'লে আপুনি এলায়েন্স কৰিব নালাগে, এইবুলি মোক এটা মিনিমাম সংখ্যা ধৰি দিছে। গতিকে সেই সংখ্যাটো আমি আলোচনাৰ মঞ্চত উত্থাপন কৰিম, আৰু যদি সেই সংখ্যাটোৰ ভিতৰত আমাৰ বুজাবুজি হৈ যায়, তেতিয়াহ'লে আমি সেই সংখ্যাটোতকৈ এখনো আসনত বেছিকৈ আমি নেখেলোঁ, দ্বিতীয়তে আমাৰ পৰা এটা প্ৰস্তাৱ আহিছে যে যদিহে কংগ্ৰেছ দলে আমাক একেবাৰে কম আসন দিবলৈ বিচাৰে, যে একেবাৰে কম আসনত খেলাব খোজে, তেতিয়াহ'লে আমাৰ পৰা এটা সিদ্ধান্ত আহিছে, যে আমাৰ পিনৰ পৰা এটা প্ৰস্তাৱ আহিছে, সেইটো প্ৰস্তাৱ আমি বিবেচনা কৰি আছোঁ এতিয়া, যে যদিহে একেবাৰে কম আসন দিব খোজে, তেতিয়াহ'লে এটা প্ৰস্তাৱ আহিব যে যিবিলাক আসনত বিজেপি জিকাৰ কোনো সম্ভাৱনা নাই, সংখ্যালঘুৰ আসনসমূহ, সেই সংখ্যালঘুৰ আসনসমূহত আমি তেতিয়াহ'লে বন্ধুত্বপূৰ্ণ নিৰ্বাচন খেলিম, আৰু বাকী সংখ্যাগুৰুৰ যিখিনি আসন, সেই আসনখিনিত আমি আসন ভাগ বিতৰণ কৰি ল'ম। তেতিয়া আমাৰ কম হ'লেও আমাৰ কোনো আপত্তি নাথাকিব, তেতিয়া আমি মিনিমাম ছিট এটাতে আমাৰ গোটেই কথাখিনি সামৰণি মাৰিব পাৰিম। কিন্তু মোক যিটো দলে আজি একদম শেষ সিদ্ধান্ত দি দিছে যে ইমানখন আসনতকৈ আৰু তুমি কমালে হ'লে আমি কেতিয়াও মানি নলওঁ, এইবুলি দলে মোক এটা লক্ষ্মণ ৰেখা টানি দিছে।
আৰু সেই লক্ষ্মণ ৰেখাটোৰ তলত যদি আহে তেতিয়াহ'লে মই এলায়েন্স কৰিব নোৱাৰোঁ আৰু তেতিয়া এলায়েন্স হ'বনে নহ'ব সেইটোৰ কাৰণে আকৌ উপায় নাই এইখনেই আমাৰ বৰ্ধিত কাৰ্যনিৰ্বাহক সভাৰ শেষ সভা কিন্তু যদি সেই এলায়েন্সৰ সিদ্ধান্তটো আমাৰ মিনিমাম আসনত যদি মান্তি নহয় তেতিয়াহ'লে আকৌ বৰ্ধিত কাৰ্যনিৰ্বাহক সভা পাতি এলায়েন্স হ'বনে নহ'ব এইটো সিদ্ধান্ত ল'বলৈ মোক নিৰ্দেশ দিছে আমাৰ এতিয়ালৈকে কথাটো আমি পাতি আছোঁ কিন্তু মই ডেটটো আপোনালোকক জনাব খোজা নাই আমি এটা ডেট এটা ঠিক কৰিছোঁ সেই ডেটটো আমি তেখেতসকলক জনাম কিন্তু আপোনালোকক মই ডেটটো দি দিয়াৰ লগে লগে অখিল গগৈ ডেডলাইন দিলে বুলি হাল্লা কৰি দিব আপোনালোকে সেইটো আমি বুজাবুজি সোনকালে জিকিবৰ কাৰণেহে আমি বুদ্ধি উলিয়াইছোঁ যে সোনকালে কৰিলে মানে আমি জিকিব পাৰিম কিন্তু সেই তাৰিখটো যেতিয়া কৈ দিম আমি যে ইমান সোনকালে কৰিলে ভাল তেতিয়া আপোনালোকে ডেডলাইন দিয়া বুলি আমাৰ বদনাম এটা গাই দিয়ে মানে আমাকে আকৌ কাঠগড়াত উঠাই দিয়ে তাৰমানে সেইকাৰণে তাৰিখটো নকওঁ আজি নহ'লে আমাৰ তাৰিখ এটা ঠিক হৈছে যে আমুক তাৰিখৰ ভিতৰত কামটো শেষ হৈ গ'লে ভাল হয় সেইটো নকওঁ এইখিনি কথাই আপোনালোকক মোৰ জনাবলগীয়া আছে মানে মিত্ৰতা নহ'লেও আমি মানে আমাৰ বিজেপি বিৰোধী শক্তিটো সৰুৱাবৰ কাৰণে আমি কাম নকৰোঁ মিত্ৰতা নহ'লেও আমি 44খন আসনতে ইলেকশ্যন খেলিম এতিয়ালৈকে সিদ্ধান্ত যে যদি কংগ্ৰেছে যদি সঠিক ৰূপত মিত্ৰতা নকৰে সন্মানজনকভাৱে মিত্ৰতা নকৰে কংগ্ৰেছে তেতিয়াহ'লে আমি 44খন আসনত ইলেকশ্যন খেলিম এই সিদ্ধান্তটো হৈছে এইটো সিদ্ধান্ত স্থিৰ সিদ্ধান্ত এটা কৈছে আৰু কোন কোনকেইখনত আসনত ইলেকশ্যন খেলিম তাৰো ফাইনেল লিষ্টিং হৈ গৈছে আজি 44খন কোন কোন আসনত ইলেকশ্যন খেলিম সেই 44খন আসনৰ ফাইনেল হৈ গৈছে সেইকেইখন আসনত যদিহে আমাৰ বুজাবুজি নহয় কিন্তু আমি আশাবাদী যে বুজাবুজি হ'বই আৰু আমি খুব কম সংখ্যক আসনত মানে বুজাবুজি কৰিবৰ কাৰণে প্ৰস্তুত হৈছোঁ বহুত কম আমাৰ কাৰণে বহুত মানে একেবাৰে মিনিমাম আৰু আমি মানে যিকেইখন আসনৰ কথা কৈছোঁ সেইকেইখন নিদিলে আমাক দলে আৰু এলায়েন্স কৰিবলৈ অনুমতি দিয়া নাই এইটো কথা মই আপোনালোকক কৈ দিলোঁ চব আছে আমাৰ আজি প্ৰাৰ্থী সম্পৰ্কে আলোচনা হৈছে আমাৰ কেইবাজনো ষ্টেণ্ডিং MLA আমাৰ দলত যোগদান কৰিব খুজি আছে সেই সম্পৰ্কে আজি ডিটেইল আলোচনা হৈছে বিজেপি দলৰ পৰা তাৰপাছত কংগ্ৰেছ দলৰ পৰা আৰু AIDF দলৰ পৰা এই তিনিটা দলৰ পৰা কেইজনমান আমাৰ ষ্টেণ্ডিং MLA আমাৰ দলত যোগদান কৰিবলৈ সিদ্ধান্ত লৈছে তেওঁলোকে আমাৰ লগত যোগাযোগ কৰিছে গতিকে তেওঁলোকে যদি যোগদান কৰে তেতিয়াহ'লে তেওঁলোকক টিকেট দিব কোনকেইটাত পাৰি সেই সম্পৰ্কে সিদ্ধান্ত হৈছে কোনকেইটাত আমি আসন এৰি দিব পাৰোঁ আৰু তেওঁলোক জিকাৰ সম্ভাৱনা আছে এইটোৰ সিদ্ধান্ত হৈছে তো গতিকে সেইটো এটা 2 নম্বৰ আমাৰ ক্ৰাইটেৰিয়া এটা ঠিক কৰা হৈছে কাক আমি টিকেট দিম আমি টিকেট দিবৰ কাৰণে 1 নম্বৰ সিদ্ধান্ত লৈছোঁ যাৰ 100% বুথ কমিটি বনোৱা হৈ গৈছে 100% বুথ কমিটি 100% পঞ্চায়ত বা আঞ্চলিক কমিটি 100% ব্লক কমিটি আৰু পূৰ্ণাংগ সমষ্টি কমিটি যাৰ হৈ গৈছে তেওঁলোকক আমি অগ্ৰাধিকাৰ দিম 1 নম্বৰ 2 নম্বৰ আমি অগ্ৰাধিকাৰ দিবলৈ সিদ্ধান্ত লৈছোঁ সেইজন প্ৰাৰ্থীক যিজন প্ৰাৰ্থীৰ জিকাৰ সম্ভাৱনা আছে উইনেবিলিটি 3 নম্বৰ আমি সেইজন প্ৰাৰ্থীক অগ্ৰাধিকাৰ দিবলৈ সিদ্ধান্ত লৈছোঁ যি দলৰ কাৰণে বেছিকৈ কষ্ট কৰিছে যি দলৰ কাৰণে বেছিকৈ লয়েলিটি প্ৰকাশ কৰিছে দলক কেতিয়াও গাদ্দাৰি কৰা নাই কেতিয়াও দলৰ বিৰুদ্ধে এটাও শব্দ কটু কোৱা নাই তেওঁক আমি অগ্ৰাধিকাৰ দিবলৈ সিদ্ধান্ত লৈছোঁ আৰু 4th আৰু এটা ক্ৰাইটেৰিয়া ঠিক কৰি লৈছোঁ যে নিৰ্বাচন কৰাৰ আগতে তেওঁৰ পুঁজি কিমান আছে তেওঁ আমাৰ দলক দেখুৱাব লাগিব পুঁজি কিমান আছে ইলেকশ্যন খেলিবলৈ মিনিমাম পুঁজিটো তেওঁ আমাৰ সন্মুখত শ্ব' কৰিব লাগিব এই 4টা ক্ৰাইটেৰিয়া 5টা ক্ৰাইটেৰিয়া হ'ল নেকি ন 5টা ক্ৰাইটেৰিয়া আজি সিদ্ধান্ত লৈ দিয়া হৈছে আমি চাওঁ আমাৰ পিনৰ পৰা এটা মিনিমাম আসনৰ সংখ্যা আমাৰ দলে ফিক্স কৰি দিছে আৰু মোৰ হাত ভৰি বন্ধা মই তাতকৈ তললৈ এখন আসনৰ তললৈ যাব নোৱাৰোঁ মোক দলে একদম মিনিমাম আসন এটা ধৰি দিছে আৰু সেইটো একদম সৰ্বোচ্চ আমাৰ
বৰ্ধিত কাৰ্যনিৰ্বাহক বা প্ৰতিনিধি সভাই ধৰি দিছে। মই তাৰ তললৈ যাবই নোৱাৰোঁ আৰু মুঠতে। তাৰ তললৈ গ'লে মই দলৰ সভাপতি পদটো ত্যাগ কৰি ল'ব লাগিব। গতিকে একদম মিনিমাম আসন ধৰি দিছে, তাতকৈ তললৈ আমি যাব নোৱাৰোঁ। আৰু সেইকাৰণে আমি সেইটোক প্ৰস্তাৱ উত্থাপন কৰিম আলোচনাৰ মজিয়াত। আৰু আলোচনাৰ মজিয়াত এই প্ৰস্তাৱবিলাক উত্থাপন কৰিবৰ কাৰণে আজি ছজনীয়া এখন কমিটি যে মইতো 24 ঘণ্টা ঘূৰি ফুৰোঁ, মই ইমানখিনি আলোচনা কৰি থাকিবলৈ সময় নাপাম। গতিকে এই গোটেই কথাখিনি পাতিবৰ কাৰণে ছজনীয়া এখন কমিটি গঠন কৰি দিয়া হৈছে। কমিটিৰ সদস্যসকল হ'ল আহ্বায়ক আছে ৰাছেল হুছেইন, সদস্যসকল হ'ল আপোনাৰ ৰমেন বৰঠাকুৰ, ভাস্কুদি শইকীয়া, গোবিন্দ চেতিয়া ফুকন, তাৰপিছত আজিজুৰ ৰহমান আৰু লক্ষ্যজ্যোতি গগৈ, আমাৰ ইউথৰ প্ৰেচিডেণ্ট লক্ষ্যজ্যোতি গগৈ। এই ছজন মানুহক দি আমাৰ এই যিটো বিৰোধী দলসমূহৰ লগত যিটো আলোচনা বিলোচনা হ'ব, তাৰ ষ্ট্ৰেটেজি, তাৰ টেকটিক্স, তাৰ আলোচনা সকলোবিলাক কৰিবৰ কাৰণে এই ছজনীয়া কমিটিখন আজি গঠন কৰি দিয়া হৈছে। আমি সমষ্টি হিচাপত কৈছোঁ যে উজনি অসমৰ সমষ্টিৰ কথা কৈছোঁ। মই এইটো কৈ দিব নোৱাৰিম আপোনাক। উত্তৰ অসমৰ সমষ্টিৰ কথা কৈছোঁ, মধ্য অসমতো কৈছোঁ। তাৰপাছত আমি পাহাৰৰো এখন আসনৰ কথা কৈছোঁ, পাহাৰতো। তাৰপাছত আমি বৰাক উপত্যকাৰ আসনৰ কথা কৈছোঁ আৰু নামনি অসমৰ কথা কৈছোঁ। আৰু BTAD-টো আছে। BTAD-টো কম আৰু পাহাৰটো কম। 6 শিডিউল এলেকাত কম, বাকীবিলাকত আমি সমানুপাতিক হাৰত কৰিছোঁ। উজনি, মধ্য অসম, তাৰপিছত উত্তৰ অসম, নামনি অসম, তাৰপিছত পাহাৰ, বৰাক ভেলী আৰু BTAD আৰু নামনি অসম। মানে আজিৰ দিনটোত যদি চাই গোটেইকেইটা দল ধৰিলেতো 10-12জন। কিন্তু আমি 10-12জনকতো টিকেট দিব নোৱাৰোঁ। 10-12জনকতো টিকেট দিব নোৱাৰোঁ, তেতিয়াতো আমাৰ পুৰণি মানুহবিলাকে টিকেট নাপাব। গতিকে আমি 5জন বা 6জনক দিবলৈ চেষ্টা কৰিম। 5জন বা 6জনক দিবলৈ চেষ্টা কৰিম। আৰু বিধায়ক এজনক আনিলেতো টিকেট দিয়ে আনিব পাৰিম। গতিকে 5জন বা 6জন বিধায়কক আমি টিকেট দিবলৈ চেষ্টা কৰিম। আৰু সেই 5জন বা 6জন বিধায়কক আমি আমাৰ দলত যোগদান কৰিবলৈ অনুমতি দিম। মই মানুহৰ নাম নকওঁ, হয় আপুনি কোৱা মানুহজনে যোগাযোগ কৰিছে, অতি সোনকালে তেখেতে যোগদান কৰিব। না, এইটো বেয়া নাপাব। এইটো আমি কংগ্ৰেছৰ লগত যিহেতু আলোচনা বিলোচনা চলি আছে, গতিকে তাৰ আগতে সেইটো কথা কৈ দিলে ভুল বুজাবুজি হ'ব। মই অনুৰোধ জনাইছোঁ আপোনালোকে কংগ্ৰেছ দলক কওক যে অতি সোনকালে বুজাবুজিটো শেষ হ'ব লাগে। আপোনালোকে সকলোৱে সংবাদ মাধ্যমে কথাটো কওক যে বিৰোধীৰ কাম কাজবিলাক লেট হৈছে, সোনকালে শেষ কৰিব লাগে। এইটো আপোনালোকে সংবাদ মাধ্যমে অলপ প্ৰেছাৰ দিয়ক, কংগ্ৰেছ দলক প্ৰেছাৰ দিয়ক। আমাৰ দলকতো প্ৰেছাৰ দি লাভ নাই। আমিতো আজিৰ ভিতৰতে কৰিবলৈ বিচাৰিছোঁ। এতিয়া কংগ্ৰেছ দলে বহিলে, আটাইতকৈ ডাঙৰ দল যিহেতু, তেওঁলোকে বহিলৈ এগ্ৰী কৰি দিলে আজিৰ ভিতৰতে শেষ। আৰু আমাৰ তালিকা প্ৰস্তুত, আৰু কি ভিত্তিত আমাক দিব লাগে তাৰো তালিকা প্ৰস্তুত, আমাৰ যুক্তিবিলাকো প্ৰস্তুত। গতিকে আমি আজিয়ে শেষ কৰি দিব পাৰোঁ, 3 ঘণ্টা সময় দিলে হ'ল আজিয়ে শেষ কৰি দিম। কিন্তু সেইটোতো কংগ্ৰেছৰ ক্ষেত্ৰত সেইটোতো নহয় ন, কংগ্ৰেছ দলে সেইটো ক'ব লাগিব। গতিকে আপোনালোকে আমাক প্ৰেছাৰ দিয়াতকৈ এইটো কংগ্ৰেছ দলক প্ৰেছাৰ দিলে ভাল পাম। আমি এলায়েন্স কৰিবলৈ সাজো। আমি এবাৰ এলায়েন্স কৰি ইলেকশ্যন খেলিম বুলি আমি প্ৰস্তাৱ লৈছোঁ যে এইবাৰ আমি এলায়েন্স কৰি প্ৰস্তাৱ কৰিম। কিন্তু আমি দুটা প্ৰস্তাৱ লগতে লৈছোঁ যে এলায়েন্স কৰি আমি ইলেকশ্যন খেলিম, কিন্তু সন্মানজনকভাৱে ইলেকশ্যন খেলিম। সন্মানজনকভাৱে সৰু দল, আসন কম খেলিম, কিন্তু আমাক সমান মৰ্যাদা দিব লাগিব। এইটো প্ৰস্তাৱ হৈছে। দ্বিতীয় যিটো প্ৰস্তাৱ হৈছে, সেই প্ৰস্তাৱটো হ'ল যে ৰাইজৰ দলে আজিৰ দিনটোত সিদ্ধান্ত গ্ৰহণ কৰিছে যে আমি কংগ্ৰেছ দলৰ লগত, ৰাষ্ট্ৰীয় দলৰ লগত যদিও এলায়েন্স কৰিছোঁ, আমাৰ মূল কামটো হ'ব আঞ্চলিক স্বাৰ্থ সুৰক্ষা দিয়া। আৰু সেইকাৰণে দিল্লীয়ে যাতে কাইলৈ যদি চৰকাৰ হৈ যায় আৰু দিল্লীত যদি কংগ্ৰেছৰ চৰকাৰ হয়, দিল্লীয়ে যাতে বিজেপিয়ে যেনেকৈ AGPক যেনেকৈ কাখন গ্ৰহণ কৰিবলৈ বাধ্য কৰিছিলে, আমাক যাতে প্ৰেছাৰ দিব নোৱাৰে, তাৰ কাৰণে
আমি আজি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ যে আমি জাতীয় স্বাৰ্থৰ প্ৰহৰী ৰূপে এই এলায়েন্সত থাকিম আৰু জাতীয় স্বাৰ্থ বিৰোধী কোনোবা কথা ক'লে আমি এলায়েন্সত নাই সেইটোক আমি বাধ্য কৰিম এলায়েন্সক যে জাতীয় স্বাৰ্থৰ বিৰুদ্ধে আমি যাবলৈ নিদিওঁ থ্যাংক ইউ সো মাচ